দুখ লাগিছে নাই? বড্ড দুখ লাগিছে। খবৰ আপোনালোক সকলোৰে ভাল, মুখৰ ভাল। আজি বিয়া একেবাৰে খতম হ'ল আৰু আজি যোৱা মানে ডেট। তাকেই আমাৰ এখন গাড়ী চুইফ্টখন আৰু এখন মানে যাব আজি। তো এই ককাইটো দুজনকো বিদায় দিলোঁ একেবাৰে, তাৰপিছত খতম আৰু। এইফালে আমাৰ এজন ছাৰ যাব আজি, কিবা ক'বা নি? দুখ লাগিছে নাই? বড্ড দুখ লাগিছে। আমি যাব ওলালো মহা। যাবা? অলপ কমিলে। যাম। পালা নাই তুমি? পালো। তাত বস্তু আনিবলগীয়া নাই, চব লৈ লওঁ। বাই বাই। A few moments later. চবে গ'লগে বুলি মই দুখতে মানে অলপমান খাই দিছোঁ, দৈকে খাই দিছোঁ আৰু দুখ নালাগে বুলি খাই দিওঁ আৰু। গাইজ ৰাতি হৈ গ'ল, ৰাতি অকণমান গাড়ীখন প্ৰব্লেম দিছিলে কাৰণে দাদাই ক'লে অকণমান দেখাই দিওঁ বুলি, সেইকাৰণে গাড়ীখন দেখাবলৈ আহি গ'লোঁ। আৰু আমি অলপমান মানে ওলাই যাওঁ বুলি ভাবিছোঁ, ভাল এটা লোকেশ্যনলৈ কিবা এটা খাওঁগৈ বুলি, সেইকাৰণে আমি ওলাই গৈছোঁ আৰু ধুনীয়াকৈ টিপ টপকৈ মানে। আৰু বৰষুণো বাহিৰত মানে বহুত বেয়া। দি আছে বহুত আহিছোঁ বাহিৰত। চাওক জুবিন দাৰ কি ধুনীয়া এখন ফটো লগাই থৈ দিছে ইয়াত, ভাল লাগি গৈছে মানে এইটো দেখি মোৰ মনটো ভাল লাগি গৈছে, ইমান ধুনীয়াকৈ কৰি থৈ দিছে, ভাল লাগি গৈছে। আৰু ভিতৰৰ ফালে কেনেকুৱা মানে জেগাডোখৰ মই দেখুওৱা নাছিলোঁ, তো এইটো চাওক। ৰ'ব অলপ মোহাৰি দিওঁ। A few moments later. গাইজ আমি এতিয়া খাই বৈ ওলালোঁ, এই ভিউটো চেক কৰক। এইফালে মই ওলালোঁ, আমি চবেই ওলালোঁ, এইফালে আমাৰ বছ ওলাই গ'ল, সেইফালে মামাই মোক বেয়া পাই আছে, ইউটিউবত ওলোৱা নাই বুলি।